হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গাইজ, আমাৰ খবৰ বেয়া, কাৰণ থাম্বনেইলত চাইছে শিক্ষক দিৱস দিনা 5 ছেপ্টেম্বৰত তাই স্কুলত ভালেই থাকিলে। স্কুলৰ পৰা আহি আবেলি তাইৰ গাটো হঠাৎ বেয়া হৈ গ'ল, জ্বৰ উঠিলে, অলপ চৰ্দি লাগিল, কাহি আছিল। আমাক ৰাতি শুবলৈ দিয়া নাই, এনেকৈ তাইক গোটেই ৰাতি লৈ থাকিলোঁ, হাজবেণ্ড আৰু মই এনেকৈ লৈ থাকিলোঁ। তাইক এনেকৈ কোচত লৈয়ে ৰাতিটো পাৰ কৰিলোঁ। সন্ধিয়া আমি ডক্টৰত লৈ গৈছিলোঁ হস্পিটেলত, তাৰ পৰা দৰৱ আনিলোঁ, খোৱা একো আৰাম পোৱা নাই। আমি এনেকৈ ৰাতিটো পাৰ কৰিলোঁ, ভাবিলোঁ ৰাতিপুৱা ডক্টৰত লৈ যাম। ৰাতিপুৱা ডক্টৰত লৈ যাব লাগিব, গৌতম বড়োক দেখাম। গৌতম বড়োক দেখাব হ'লে ফোনত নাম নলয়, কাৰণ পেচেণ্ট লৈ যাব লাগে। মই অলপ বহোঁ। এতিয়া ৰাতি হৈছে 12:45। তাই আমাক শুবলৈ নিদিলে, এনেকৈ গোটেই ৰাতি পাৰ কৰিলোঁ। ৰাতিপুৱা হ'ল। হেল্ল' গাইজ, তাই ৰাতি বেমাৰটো বেছি হ'ল, গোটেই ৰাতি শুব পৰা নাই তাইক লৈ। এতিয়া তাইক লৈ আমি ডক্টৰলৈ যাব ওলাইছোঁ। এয়া তাই ৰেডি হৈছে, গোটেই ৰাতি আমাক শুবলৈ দিয়া নাই। এতিয়া 6:30 বাজিছে, আমি যাওঁ। আমাৰ কাৰণে দোৱা কৰিব আপোনালোক। মোৰ ল'ৰাটোক মোৰ মাৰ লগত থৈ যাম। আমি ওলালোঁ, আমাৰ কাৰণে দোৱা কৰিব। বেবী ডক্টৰ দেখাম। এয়া আমি গৈ আছোঁ। এলিফেণ্ট গাইজ, ইমান ৰাতিপুৱা আমি ভাড়া গাড়ী মিলাব নোৱাৰিলোঁ, সেইকাৰণে আমি বাইক দি লাহে লাহে আহিলোঁ। এতিয়া আমি হস্পিটেল আহি পালোঁ। আমি যাম পল্লীৰ আগফালে, পল্লীৰ আগফালে যাম। তাতে গৌতম বড়ো বহে। এয়া আমি আহি পাইছোঁ। আহি চাওঁ দুটা পেচেণ্ট ৰখি আছে। আমি 3 নম্বৰত পৰিলোঁ। অলপ সময় বহিলোঁ। আমি 6:30 ওলাইছোঁ, 7টামানত আহি পালোঁ, কাৰণ ডক্টৰ আহিব 8টাত, 1 ঘণ্টা আছে। অলপ সময় বহি থাকোঁ। এতিয়া অলপ চাহ খাম। এয়া আমি গৈ আছোঁ হোটেললৈ। হোটেলটো হৈছে পল্লীৰ আগফালে, ফ্ৰণ্টত হয়। মই চাহ খাই যোৱাৰ পিছত হাজবেণ্ড খাব, কাৰণ তাৰ পৰা আঁতৰি আহিলে বেলেগ মানুহ আহি নামটো আকৌ উল্টা কৰিব। সেইকাৰণে এওঁক থৈ আহিছোঁ। মই আৰু মোৰ ছোৱালীজনী আহিছোঁ। তাই একো নাখায়, মই খাম। তাইক খাব মন নাই। এতিয়া গা ভাল লাগি আছে? ভাল লগা নাই না? ৰাতিপুৱা ৰঙা চাহ খাই ভাল লাগে। ৰঙা চাহ একাপ লৈছোঁ আৰু এটা কেক লৈছোঁ। তাইও অলপ কেক খাব। এয়া আমাৰ চাহ খোৱা হৈ গ'ল। এতিয়া আমি আকৌ গৈ আছোঁ। আহি অলপ বহিলোঁ, কাৰণ হাজবেণ্ড গৈছে চাহ খাবলৈ। ইমান সময় চেম্বাৰৰ বাহিৰতে বহি আছিলোঁ। এয়া ডক্টৰ আহিব, চেম্বাৰ খুলি ভিতৰলৈ আহিব দিলে আমাক। ভিতৰত আহি বহিলোঁ। মাস্ক পিন্ধিব লাগিব, সেইকাৰণে আমি মাস্ক পিন্ধি আছোঁ। মাস্ক নোহোৱাকৈ ভিতৰত সোমাব নিদিয়ে। এই মোৰ মানুহটো চাহ খাই আহিলে। পেচেণ্ট 1 নম্বৰ গৈছে, এতিয়া 2 নম্বৰটো গ'ল। এতিয়া আমি যাম। 1 নম্বৰ আৰু 2 নম্বৰ গ'ল, আমি এতিয়া 3 নম্বৰ। এয়া আমি সোমাই আছোঁ। ডক্টৰে তাইক বহুত ধুনীয়াকৈ চালে। চাই পিনে খবৰটো দিলে যে তাইক এডমিট কৰিব লাগে, কাৰণ বুকুৰ জামটো অলপ বেছি হৈছে, গেছ দিব লাগিব। আমাৰ ডক্টৰ দেখুওৱা হ'ল, আমি ওলালোঁ। দৰৱখিনি লৈ যাওঁ।
ভাবিছিলোঁ ডক্টৰ দেখাই ঘৰলৈ যামগৈ, কিন্তু নক'ল। এতিয়া আমি গাইজ তাইক এডমিট কৰিবলৈ দিলে হস্পিটেলত। অলপ বেছি হৈছে, উশাহ লওঁতে বহুত অসুবিধা পাই আছোঁ। প্লিজ গাইজ মোক ছোৱালীটোৰ কাৰণে দোৱা কৰিব, যাতে সোনকালে ভাল হৈ যায়। বেয়াই লাগিলে, ভাবিছোঁ দৰৱখিনি লৈ যামগৈ, কিন্তু নহ'ল। এতিয়া আমি মঙলদৈ হস্পিটেললৈ যাম, তাইক এডমিট কৰাম, গেছ দিব। এইয়া আহোঁ, তেতিয়াহ'লে আমি যাওঁ। এয়া আমি হস্পিটেল আহি পালোঁ। এইটো হৈছে পুৰণা চিভিলটো, আমাৰ যাব লাগিব নতুন চিভিলত। ইয়াৰ পৰা আমাৰ প্ৰেছক্ৰিপশ্যন কৰি ল'ব লাগিব, প্ৰেছক্ৰিপশ্যন কৰি লৈ আমি নতুন চিভিলত যাব লাগিব, তাতে তাইক এডমিট কৰাব। এয়া আমি গৈ আছোঁ প্ৰেছক্ৰিপশ্যন ল'বলৈ। এয়া আমি প্ৰেছক্ৰিপশ্যন লৈ আছোঁ। লিখি আছোঁ, প্ৰেছক্ৰিপশ্যন লোৱা হৈ গ'ল। এতিয়া আমি নতুন চিভিলত গৈ আছোঁ, কাৰণ তাতে তাইক গেছ দিব আৰু বেজীও দিব। এয়া আমি আহি পালোঁ নতুন চিভিলটো। তাইক এডমিট কৰা হৈ গ'ল। এতিয়া তাইক বেজী দিবৰ কাৰণে হাতত কেনেল লগাব, এয়া লগাই আছে। গম পাইছা? গম পাইছা? গম পোৱা নাই? এয়া তাইক গেছ দি আছে, তাই ভয় খাই আছে। এনেকৈ তাইক 4 ঘণ্টা মূৰে মূৰে গেছ দিব লাগিব। তাই চাবাৰ গেছ দিয়া হ'ল, তাই টেষ্টিঙৰ কাৰণে হেৰি দিছে। এতিয়া তাইক বেজী দিব আধা ঘণ্টা পিছত। বেজীটো দি চাওঁ কেনেকুৱা লাগি আছে। দিব লাগিব বেজী, নিদি বুলি ক'লে হ'ব, বেমাৰ ভাল নহ'ব নহয়। দিব লাগিব, কান্দিছে কিয়? সেইটো তুমি গমেই নাপাবা, তোমাৰ হেৰিত দি দিব, সেইটো তাতে দিব, সোমাই দিব। অঁ তাতে দিব, গম নাপাবা তুমি। চাই অলপ ভুল কৰিছে। গাইজ মোৰ ছোৱালীজনীৰ কাৰণে দোৱা কৰিব, যাতে তাই সোনকালে ভাল পায় আৰু আমি সোনকালে ঘৰলৈ যাব পাৰোঁ। আজি মোৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ। দোৱা কৰিব আমাৰ কাৰণে, যাতে আমি সোনকালে যাব পাৰোঁ। কোৱা, মোৰ কাৰণে দোৱা কৰিব। কোৱা কোৱা, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মই সোনকালে যদি ভাল পাওঁ। ইয়াতে এদিন থাকিব লাগিব। মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আল্লাহ হাফিজ।